আমি জুবিনদাৰ পৰা এটা বস্তু শিকিলোঁ লাইফত কি পইচা চব বস্তু নহয়, মৰমটো পইচাতকৈ কি হয় ওপৰত হয়। তো তাৰ কাৰণে এটা বস্তু চবেই মনত ৰাখিব লাগিব কি তোমালোকে চবেই পইচাৰ পিছত ভাগি থাকা, কিন্তু একচুৱেলি ন লাইফত এটা ভাল মানুহ যেতিয়া হ'বা ন, যেতিয়া চাবা তুমি যেতিয়া তোমাৰ কেনেকুৱা ডেথ হ'ব, মৃত্যু হ'ব, তো তুমি এটা বস্তু তাত গম পাই যাবা কি তোমাক সঁচাই কিমান মানুহ ভাল পায়। তো সেই বস্তুটোৱে আমি আজি পইচাৰ কাৰণ পিছত ভাগি লাইফত বহুত ৰিলেশ্যন এনেকৈ খাৰাপ কৰি দিওঁ, নিজৰ ৰিলেটিভছৰ মাজত ৰিলেশ্যনটো খাৰাপ কৰি দিওঁ, এনেকুৱা আৰু বহুত ফ্ৰেণ্ডছ চাৰ্কলৰ লগত ৰিলেশ্যনটো খাৰাপ কৰি দিওঁ। তো মই সেইটোৱে কওঁ কি আমি জুবিনদাৰ নিচিনা হ'ব লাগে। জুবিনদাৰ একো প্ৰব্লেম নাছিলে লাইফত, পইচাও বহুত আছিলে, বাট ই কেতিয়াও মানে ইয়াৰ লাইফ হিচাপে এনেকৈ স্পেণ্ড কৰা নাই যেনেকৈ মানে বেলেগ ষ্টাৰকেইটা চেলিব্ৰিটিকেইটা স্পেণ্ড কৰে। সি সদায় সৰু জাতিৰ মানুহ ওপৰৰ জাতিৰ মানুহ চবৰ লগতে এনেকৈ ভালদৰে মিলি জুলি থাকিছিলে। কিমান পগলা চগলা এনেকুৱা লগতো কিমান মৰমৰে আছিলে। তো সেইটোৱে আমি শিকিব লাগে কি লাইফত জুবিনদাৰ নিচিনা হ'ব লাগে। একচুৱেলি মই সেইটোৱে ক'ম চবকে, বি লাইক জুবিনদা, আই লাভ ইউ জুবিনদা, আপুনি য'তে আছে ভালকৈ থাকক, মই সেইটোৱে ক'ম। উই মিছ ইউ ৰিয়েলি, উই মিছ ইউ লট।